নন্দিনী কেছটো দেখিলো যে নন্দিনী ৰাতি অকলে উভতি অহা সময়ত হ'ব পাৰে যে কোনোবা এখন বাইক কেতিয়াবা ৰং চাইড দিও আহি থাকিব পাৰে দেই ৰাতি অহা সময়ত গতিকে কিন্তু সেই বাইক চলোৱাজনৰ ছেফটি কিন্তু সদায় গাড়ী চলোৱাজনৰ হাতত থাকে গতিকে মই ভাবো যে এই ঘটনাটো যদিও আনফৰ্চুনেট নন্দিনীৰ কেৰিয়াৰৰ কাৰণে এটা বহুত নেগেটিভ ইম্পেক্ট পেলাইছে তাই বোধ কৰো আৰু সোনকালে নাটক বা থিয়েটাৰ বা চিনেমাত যিটো গ্লেমাৰ আৰ্টিষ্ট হিচাপে যিটো এটা এষ্টাব্লিছ হবলৈ গৈ আছিলে এইটোত যেনেকুৱা এটা বিৰূপ এটা এটা তেখেতৰ ইমেজ এটা ক্ৰিয়েট হৈছে এইটো সোনকালে ঠিক কৰিবৰ কাৰণে তেখেতৰো কষ্ট হ'ব আৰু ৰাইজেও পটককৈ এনেকুৱা ধৰণৰ এটা ঘটনা ঘটাৰ পাছত তেখেতক একচেপ্ট কৰিবৰ কাৰণে ক'ৰবাত এটা দিগদাৰী থাকিব কাৰণ আজি হৈছে মই ৰুদ্ৰৰ বৃহস্পতিবাৰ আজি 5টা সপ্তাহ সম্পূৰ্ণ হ'ল আৰু মই দেখিছো যে মঙ্গলবাৰলৈকে যিখন চিনেমাত এটলিষ্ট 30-50% ভিতৰত হলত কেপাচিটি আছিল শুনামতে সোম আৰু মঙ্গলবাৰে অলমষ্ট 70-80% কেপাচিটি ভৰ্তি হৈছে NCS মলৰ যিটো আইনক্স আছে কিন্তু কালিৰ পৰা ল'ৰাটোৰ মৃত্যুৰ খবৰ অহাৰ পৰা অডিয়েন্সে কিন্তু নন্দিনীৰ এই চিনেমাখন চাবৰ কাৰণে ইচ্ছা কৰা নাই আৰু মনটো বেয়া লাগিছে বোধ কৰো এনেকুৱা এটা ঘটনা সংঘটিত কৰা এগৰাকী ছোৱালীৰ চিনেমা বুলিয়ে বোধ কৰো বহুতে ভাবিছে যে এখন চিনেমা আৰু চাবলৈ যাম জানো এনেকুৱা ধৰণৰ ভাৱ এটা আহিব পাৰে